নমস্কাৰ সখীসকল, আপোনালোক সকলোকে অসমীয়া সখী চেনেললৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত মই মহিলাসকলৰ এটি বিশেষ ৰোগৰ এটি টেবলেটৰ বিষয়ে বিশেষ জাননী লৈ আহিছোঁ। গতিকে আহকচোন আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মহিলাসকলে নিজৰ জীৱনৰ যিকোনো এছোৱা সময়ত এই ৰোগত আক্ৰান্ত হ'ব পাৰে। এই ৰোগ হৈছে ইয়েষ্ট ইনফেকশ্যন বা ভাজাইনেল ইনফেকশ্যন। মহিলাৰ গুপ্তাংগত হোৱা এবিধ ইনফেকশ্যন। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি যিটো টেবলেটৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেই টেবলেটটো ডক্টৰে লিখি দিয়ে এনেধৰণৰ ইনফেকশ্যন ৰোধ কৰিবৰ বাবে। ডাক্তৰৰ অনুমতি অবিহনে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ নকৰিব। এই টেবলেটটোৰ নাম হৈছে ফেণ্টিকনাজল নাইট্ৰেট ভাজাইনেল কেপচুলছ 600 mg। অৰ্থাৎ এই টেবলেটটো হৈছে ভাজাইনেল ইনচাৰ্ট বা গুপ্তাংগৰ ভিতৰত সুমুৱাই ব্যৱহাৰ কৰা টেবলেট। এই বাকচটোৰ ভিতৰত মাত্ৰ এটা টেবলেটহে থাকে আৰু এই টেবলেটটোৰ দাম হৈছে 171 টকা। ইয়াৰ ইউজেজত আপোনালোকে দেখিছে এজ ডাইৰেক্টেড বাই দ্য ফিজিচিয়ান, অৰ্থাৎ ডক্তৰৰ বিনা অনুমতিত আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰিব নোৱাৰিব, কিয়নো সকলোৰে শৰীৰ একেই নহয় আৰু সকলোৰে ইনফেকশ্যনো একেই নহয়। গতিকে কোনটো টেবলেটে আপোনাক কাম দিব সেইটো কথা আপোনাৰ ডক্তৰেহে বুজি পাব। গতিকে যিকোনো টেবলেট ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লোৱাটো উচিত। লগতে টেবলেটটোত আৰু এটা কথা লিখা আছে নট ফৰ অৰেল ইউজ, অৰ্থাৎ এই টেবলেটটো আপোনালোকে খাব নোৱাৰে। এই টেবলেটটো আপোনালোকে ভাজাইনেল ইনচাৰ্ট অৰ্থাৎ গুপ্তাংগত ভৰাইহে ইউজ কৰিব পাৰিব। বাকচৰ পৰা উলিওৱাৰ পাছত টেবলেটটো ঠিক এনেকুৱা ৰূপত পোৱা যায় আৰু এটা বাকচত মাত্ৰ এটা টেবলেটহে থাকে। এইটোৱেই হৈছে সেইটো কেপচুল যিটো আমি আমাৰ গুপ্তাংগত ভৰাব লাগিব যদিহে আমাৰ ইনফেকশ্যন হৈছে, আৰু এই টেবলেটটোৱে আমাৰ ভিতৰৰ ইনফেকশ্যনখিনি ৰোধ কৰাত সহায় কৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই দুখন ফটো দিছোঁ। আপোনালোকে ইয়াত ফটোকেইখন চাই বুজি পাব যে আমি টেবলেটটো ভিতৰলৈ কেনেকৈ ভৰাব লাগিব। আৰু আপোনালোকৰ সুবিধাৰ বাবে মই মোৰ নিজৰ হাত প্ৰয়োগ কৰি এই টেবলেটটো কেনেকৈ ভৰাব লাগে মই আপোনালোকক শিকাইছোঁ। আপোনালোকে এনেধৰণে টেবলেটটো গুপ্তাংগৰ ভিতৰলৈ ভৰাব পাৰিব। আপোনালোকে নিশা শুবলৈ যোৱাৰ সময়ত এই টেবলেটটো যদি ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ বাবে উপকাৰী হ'ব। আপোনালোকে ৰিলেশ্যন ৰখাৰ পাছতো এই টেবলেটটো ব্যৱহাৰ কৰিব পাৰিব। আজিলৈ ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। তেতিয়ালৈকে ধন্যবাদ।